আৰু এতিয়া মই ঠিক ঘৰৰ পৰা ওলালোঁ যাবলৈ, ঠিক সন্ধিয়া হ'বলৈ গৈ আছে। তো শেষলৈ চাই থাকিব কণ্টিনিউ ভিডিঅ'টো। তো বলকচোন মই আৰু এইটো আমাৰ পাজাটো, এই আমাৰ বক্স এয়া ফিট কৰি আছে ভিতৰত, আৰু এইটো বক্স তো দেখুৱাম চাওক। এটা বক্স আছে, তো বাহিৰখিনি আপোনালোকক দেখুৱাইছোঁ। কি কি আইটেম আছে চবখিনি দেখুৱাম আপোনালোকক। আৰু আমাৰ পাজাটো এইটোৱে চব আছে। পাকঘৰটোৰ মানে এই ওচৰত আহিছোঁ না, পাকঘৰটো মেইন পাকঘৰটোৰ কি কি আছে আয়োজন মান দেখুৱাইছোঁ। পানীৰ দ্ৰাম মিনাৰেল আনিছোঁ, আৰু ডিছ গ্লাছ নিমখ চিমখ চব আছে ধুনীয়া। আৰু এই হ'ল মাংস, এইটোৱে মেইন বস্তু। মাংস দুইবিধ আমাৰ, হাঁহটো আছে, হাঁহটো মানে যিহেতু ঠাণ্ডা লাগে, যিহেতু ইয়াত থাকিব লাগিব, আৰু বৰ্তমান ফিটিং কৰি আছে পঠাইছোঁ। আৰু ইফালে আছে হ'ল খৰি, তো ইফালে খৰিটো মেইন সকলো আছে। আৰু এইফালে চৌকা, তো সকলোখিনি আছে। বৰ্তমান আমি আৰম্ভ কৰিম মোটামুটি খুব বেছি 8:30 বাজি যাব। আৰু এতিয়া মানে অনুষ্ঠানটো আমি অলপ দেৰিকৈ, সংগীত অনুষ্ঠান অলপ দেৰিকৈ আৰম্ভ কৰিম। তো গবেষে অলপ চেক কৰি আছে অলপ মাইক্ৰফোনত, তো ইফালে লুকি আছে মানে। এতিয়া আমি কোনো মানে হেপী নিউ ইয়াৰ মানে ৰাতি 12টা বাজিলে আমি হেপী নিউ ইয়াৰ চেলিব্ৰেশ্যন কৰিম। তো সকলোৱে ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু আৰু এনেকৈ আমি গান লগাই আমি কামত ব্যস্ত হৈছোঁ সকলোৱে। গান চলি আছে আমাৰ, মানে এতিয়া আমি চাহ খাম। এয়া চাহ বাকী আছে, এয়া চাওক চাহ। আৰু ইফালে আছে হ'ল আলু গুটি আছে, ধুইনা কুটা এনেই বঢ়িয়া। আৰু এইফালে যোৱাবাৰৰ দৰে এনেকৈ আজি ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিল। আৰু এতিয়া আমি চাহ আহি গ'ল, এয়া চাহ প্লেট চাহ, লাল চাহ। আমি এতিয়া খাম লাল চাহ। এটা কেক ল'ম, কেকটো মেইন। আৰু গাইছ কেক আৰু চাহ, তো এনেকৈ আমি খাবলৈ আমি চাই থাকিব আপোনালোকে, কণ্টিনিউ ভিডিঅ'টো পাই থাকিব। আৰু আমি বৰ্তমান ভাত 12টা মানত খাম। তো লাষ্ট 2024 বিদায়, আৰু 2025 আমি নতুনকৈ আমি আৰম্ভ কৰিম ভাত খাবলৈ। তো চাই থাকিব। তো গানৰ মাজেৰে সন্ধিয়াৰ লাল চাহ আহি গ'ল, আৰু কেক মানে মাটিত খেৰ পাৰি থকাটোৱে আমেজ বেলেগ। আৰু সিহঁতক কামত ব্যস্ত হৈ আছে। বৰ্তমান চাহ এনেকুৱা গাইছ। মাংস আমাৰ বৰাই আছে বৰ্তমান, তো চাউলত চৰি একো নকৰা নাই। এয়া চাওক, বঢ়িয়া মাংস। এয়া আমাৰ ব্ৰইলাৰ আমাৰ ভাজা। তো হাঁহৰ মাংস মানে অলপ দেৰিকৈ বনাওঁ, হাঁহৰ মাংস খাম। তো কণ্টিনিউ ভিডিঅ'টো চাই থাকিব। তো ভালে 2024 পাৰ হৈ গ'ল, আৰু এতিয়া হ'ল 2025। তো হেপী নিউ ইয়াৰ সকলোকে মোৰ ফালৰ পৰা যাচিলোঁ। আৰু এতিয়া আমি আইটেমটো চাওঁ আপোনালোকে। তো ইফালে আছে বিলাহী আলু, আৰু ইফালে মাংস সিজি আছে। মাংসটো দেখুৱাইছোঁ, এইটো চাওক হাঁহৰ মাংস পুৰা আমাৰ বৰ্তমান এই ব্ৰইলাৰ খালে হ'লে যিমান যি ক'লেও ঘৰত খানাটো মেইন বুলি ক'লে, আৰু পাকঘৰত মানে পাকঘৰত বোলো অলপ বহুত মনত পৰিছে। আৰু পাকঘৰত মেইন বস্তুটো এইটোৱে জেগা, অলপ মাংস অলপ চেক কৰিব, মাজতে অলপ দেৰিকৈ চেক কৰিম। তাকো নাচি আছে, আৰু তাৰমানে গীত চালু কৰি আছে। 12টা নাচলে আমি বৰ্তমান আমি ইয়াত খানাটো আৰম্ভ কৰি দিম। তো পাকঘৰত আছোঁ বৰ্তমান, চাই থাকিব পাৰিব বিলাহী আমাৰ। এয়া মাংসৰ আঞ্জা ৰান্ধি আছে, এয়া বিলাহী। আৰু আমাৰ কেৰাহীত জুই পুৰা লাগি আছে, আৰু গ্ৰেভি চিষ্টেমত বনাই আছে আমাৰ মাংসখন। হাঁহৰ মাংস চলি আছে, হাঁহৰ মাংস আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, কেৰাহীত চাওক, অৱস্থা কি হ'ব আজি বহুত ভাল লাগিছে। আচ্ছা, তো আমি 12টা বজাৰ লগে লগে আমি হেপী নিউ ইয়াৰ দিম সকলোকে, হেপী নিউ ইয়াৰ। আৰু চাওক তীব্ৰ গতিত জুই লাগি আছে, আৰু আমাৰ মাংসখন পুৰা উতল আহিছে, চাওক না। হেপী নিউ ইয়াৰ 12টা বজালৈকে হেপী নিউ ইয়াৰ দিম। তো ব্লগটো আপোনালোকে চাই থাকিব। তো গান লগাই আছে বক্সত, 12টা বজালৈকে হেপী নিউ ইয়াৰ দিম।
10টা বাজি গ'ল আৰু কুঁৱলী বহুত পৰিছে, ঠাণ্ডা লাগিছে, জেকেটটো পিন্ধি ল'লোঁ। আৰু যিহেতু আমাৰ খানাৰ বৰ্তমান আয়োজন কৰি আছে, ইয়াৰ হাঁহৰ মাংস বনাই আছে, তো এই আমি তাত খাইছিলোঁ। তো ইয়াৰ পৰা বেছি ধুবি নকওঁ আৰু গবেষণা সৰহ তো আমাৰ ঘৰৰ পৰা আমি আহোঁ, যিহেতু আমি ঠাণ্ডাৰ কথা আমি ইয়াত থাকিব লাগিব আৰু লেপ কম্বল কিবা কিবি হ'লেও আনিব লাগিব, যিহেতু আমি ৰাতিটো ইয়াত থাকিব লাগিব। আৰু চাওক না কিমান আন্ধাৰ। বছৰ বুলি সকলোকে শুভেচ্ছা মোৰ ফালৰ পৰা। তো কি ক'ম আৰু, ইফালে আমাৰ পাজাটো, তো ইফালে পাকঘৰটো আছে, আপোনালোকক দেখুৱাম। নতুন বছৰ 2025 12টা বজাৰ লগে লগে আপোনাৰ মোটামুটি আৰম্ভ বা হাঁহৰ মাংস বনাই আছে। তো কি ক'ম আৰু, এনজয়টো মেইন বুলি কৈছে আৰু সকলোতে যিহেতু খানা খাব 31 ডিচেম্বৰে। তো মোৰ ভিডিঅ' যোনে যোনে চাই আছে এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমিও আজি কেনে খানা খাব আহিলোঁ। বক্সৰ চাউণ্ড আমাৰ এইটো বক্স নাপাহৰিব। তই কি কৰি আছা? জাষ্ট ভাতৰ লগত চাটনি আৰু এইফালে এটা আছে আকৌ, আৰু এইফালে এটা দুইফালে দুটা ৰাখিছোঁ আমি। তো এইকাৰণে খানা আমি আৰম্ভ কৰিলোঁ, যিহেতু ৰঞ্জিত আছে জোগাৰী আৰু যিহেতু ময়ো জোগাৰী আছোঁ, পানী চানী আমি সকলোখিনি মিনাৰেল ৱাটাৰ আমি এনেকৈ আনি থৈ দিছোঁ। জানুৱাৰীতো আমি খানা খাম দিনত, সকলোৱে আমি মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে এটা লাইক কৰি দিব। আপোনালোকক চাওক, এই বোমা বাগান মাৰিম 2025 কৰিলে আপোনালোকক দেখুৱাম বোমা মাৰিম এই বাগান। এতিয়া আমাৰ হাতত বেছি সময় নাই, 12 বাজিব 3 মিনিট সময় আছে। তো বোমা কটা লৈ আহিলোঁ। 2025 বৰ্ষৰ নতুন হেপী নিউ ইয়াৰ সকলোকে মোৰ ফালৰ পৰা। তো এতিয়া পলক 12টা বাজিব, চাওক বোমা দেখুৱাম আপোনালোকক। চাওক 2025 চাওক বোমা। তো আমি এতিয়া বোমা মাৰিম, আপোনালোকে চাই দেখিব চুইৰাংধাৰী। 12টা বাজি গ'ল, মানে নিয়াৰে পৰি আছে না, তো ওপৰত দুই ল'ব লাগিব আৰু আমি জুইৰাংধাৰী। চাওক হেপী নিউ ইয়াৰ 2025। আপোনালোকে যি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি ল'ব আৰু মোটামুটি ওপৰত দিলে চাউণ্ডটো অলপ বাঢ়িব। দেচলে আছে না, দেচলে লৈ আহ। হেপী নিউ ইয়াৰ 2025 নতুন বৰ্ষ আমাৰ ওচৰত আহি পাইছে আৰু আমি এতিয়া বৰ্তমান মাংস আধা মোটামুটি 25 বৰ্ষ নতুন গৱেষে অলপ ভাগন দিব। গৱেষ কিবা কৈ দিয়ক। আমি 2025 আদৰিছোঁ আৰু বহুত কিবা কিবি আছে, সেইবোৰ নকওঁ। আজি মাত্ৰ এটা কথা কওঁ, 2024 সিদিনাখন পৰিছিল। 2025 কেনেকুৱা লাগিল? বহুত ভাল লাগিল। বৰ্তমানৰ এই মুহূৰ্তত 12 বাজিছে, 12 বাজি দিব 12 বাজি গৈছে। বৰ্তমান 2025 চন আহিল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 2025 চন সকলোৰে সুখৰ হওক, মংগল হওক আৰু আটাইৰে খুব ধুনীয়াকৈ দিনবোৰ পাৰ হৈ যাওক, সেয়াই মই কামনা কৰিছোঁ। ধন্যবাদ। মাৰিব লগা আছে, মাৰি দিবলৈ অনুৰোধ জনাইছোঁ। গান চালু কৰি দিয়া আৰু আমি বৰ্তমান ধুনীয়া ধুনীয়া হিন্দী গীত শুনি আছোঁ আৰু মোৰ লগত আছে দুটা বোমা। দুটা বোমাটো এতিয়া আমি ৰান্ধনি চেঞ্জ কৰিলোঁ আৰু এতিয়া মই কেৰাহীত বৰ্তমান ব্যস্ত হৈ আছোঁ। তো চাওক আৰু চাটনি মানে গোটেই সম্পূৰ্ণ ৰান্ধনি নহয় গাইছ, আধা ৰান্ধনি বৰ্তমান। এয়া চাওক মাংস। এতিয়া মই পাকঘৰত যুদ্ধত লাগি গ'লোঁ। এতিয়া বম এটাও নাই আমাৰ হাতত, তো তাত বোমা মাৰি থাকিলে নহ'ব না, অলপ পাকঘৰত আহিব লাগিব আঞ্জাখন লাৰে। লাগিলেহে মাংসখন উতল আহিব। তো এনেকৈ আমাৰ ৰেডি হৈ আছে আৰু এই পথাৰৰ মাজত খানাৰ আয়োজন কৰা হৈছে এনেকৈ। আৰু আমি হেল্ল' গাইছ, আৰু অলৰেডি আমি ভাত চাত খাই মোটামুটি খাই উঠিলোৱে আৰু এতিয়া আমি শুব লাগে। আৰু ইয়াত মোটামুটি আমি চাউণ্ড বক্স মানে অলপ অফ মানে ৰাখিছোঁ। অলপ দেৰিকৈ আমি অলপ গান বাজাম আৰু গাইছ এতিয়া আমি এতিয়া শুম।
অকল নাৰিকলগিলান চিডিল কৰিব লাগিব তো এইগিলাখান আনি লৈছোঁ আৰু যিহেতু বাহিৰত কৰা এইগিলাখান থ'লে যিহেতু মাংস চাংস ৰহিলে অলপ ভাল নালাগে না অলপ ভিতৰৰ দিখিনি আনি নিলোঁ আৰু আমাৰো টোপনি ধৰিছে আৰু এতিয়া আমি শুম তো কালি পুৱা লগ পাই আছোঁ আপোনালোকক তো দেখুৱাম তো এনেকুৱাই আৰু খালোঁ কি ক'ম আৰু গাইছ আৰু ভাল লাগিল আজি 31 ডিচেম্বৰ খানা খাই বহুত ভাল লাগিল আৰু আজিৰ পৰা নতুন বছৰ আৰম্ভ হৈ গ'ল বৰ্তমান তো এনেকুৱা আমি আৰু কাপোৰ আনি চব এনেকুৱা আমি টিপাল পাৰি ইয়াত মানে পাজা সাজিছোঁ আৰু আজি আমি এনেকৈ থাকিব লাগিব পুৰণা বছৰ পাৰ হৈ গ'ল এতিয়া নতুন বছৰ সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা